দেৰিয়ে পাইছে ঠিক আছে মই আপোনালোকক কৈ দিওঁ বাৰু দেৰি হোৱাৰ কাৰণ কি এটি কবিতাৰ মাজেৰে কওঁ যিহেতুকে আমাৰ মডেলছখিনি আহি পাইছেহি এইটো কুমাৰ ৰাহুলদাৰ হয় খুবেই ভাল কবিতা লিখে চাগে আপোনালোকে চিনিয়ে পায় তোমাৰ নয়ন জুৰিত তৰাবৰ জিলিকি আছে জিলিকি থকা তৰাবৰ মোৰ নয়নে দেখিলে লাহে লাহে তোমাৰ নয়নেৰে তৰাবৰ নিগৰিছে আৰু মই ধৰিছোঁ দুহাতেৰে আচলতে সেইবোৰ তৰা নাছিল আছিল তোমাৰ অস্ত্ৰ শিলে কথা কোৱাও দেখো কেতিয়াবা তুমি থাকিলে কাষত মনে মনে বহি থাকিলেও বুজি পাওঁ মনৰ কথাবোৰ তোমাৰে শব্দ শব্দ প্ৰতি শব্দ আকাশত তৰাবোৰ যেনেকৈ জিলিকি থাকে তুমিও জিলিকি থাকা মোৰ হৃদয়ত তেনেকৈ কুমাৰ ৰাহুলদাৰ কবিতা হয় খুবেই জনপ্ৰিয় হয় তেখেত জনপ্ৰিয় কবি হয় আৰু তেখেতে ইমান ধুনীয়া কবিতা লিখে মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই কবিতাৰ মাজেৰে আপোনালোকক জনাব বিচাৰিছোঁ যে আপোনালোকে কেতিয়াও বৰ নহ'ব কেতিয়াও মানে আমনি নকৰিব আনৰ বাবেও এদিন সময় দিয়ক কেতিয়াবা আপোনাৰ বাবেও আনে সময় দিব সেয়ে আকৌ আমি উভতিছোঁ এঞ্জেল বিউটি ক্লাব প্ৰেজেণ্ট নৰ্থ ইষ্ট বেষ্ট 2019 নগৰা ফেশ্বন শ্ব'ৰ